হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। চ' আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি দেখাম আপোনালোকক আমাৰ মাজুলী চাপৰিখন। আমাৰ মাজুলীতনো কেনেকুৱা চাপৰি আছে তাকে দেখাবলৈ গৈ আছোঁ। চাই থাকিব ভিডিঅ'টো। এই আমাৰ চাপৰিখন। চব অলপ ভিডিঅ'টো আন্ধাৰ আহিছে, বতৰ ডাৱৰীয়া হৈ আছে, মানে আন্ধাৰ আহিছে। চাপৰিখন দেখিবলৈ বহুত ধুনীয়া হয়। এয়া ভণ্টি আগত গৈ আছে আগে মই ভণ্টিয়ে গ'লোঁ চাপৰিলৈ জলকীখিনি ছিঙি লৈ আহোঁ বুলি। মা ভাগৰ গাটো অলপ ভাল নহয়, সেইটো কাৰণে ভণ্টিয়ে মই গ'লোঁ জলকীখিনি ছিঙি লৈ আহোঁ বুলি। বাৰিষা পানী বাঢ়িছে অলপ, জলকীয়াখিনিত পানী সোমাই গ'লে বেয়া হৈ যাব, মৰি যাব। সেইটো কাৰণে ভাবিলোঁ ভণ্টিয়ে মই গৈ ছিঙি লৈ আহোঁ জলকীয়াখিনি। গৰু আমাৰ গোটেই গাঁওখনৰ গৰু ইয়াতে থয়, মানে গোহালি, নিজৰ গোহালি আছে। বহুত ডাঙৰ চাপৰি হয়। এইফালে আৰু আগলৈ আছে। যদি কেতিয়াবা যদি চাব বিচাৰে তেতিয়া কমেণ্ট কৰিব, দেখাম আপোনালোকক। এতিয়াতো নোৱাৰিম দেখুৱাবলৈ, পিছত যেতিয়া বাৰিষা পানী কমিব তেতিয়া দেখাম। এইফালে আমাৰ চাপৰিখন ব্ৰহ্মপুত্ৰৰ ওচৰত। এয়া আছিল আমাৰ চাপৰিখন। আগলৈ বহুত আছে, দেখাম বাৰু কেতিয়াবা। যদি চাব বিচাৰে কমেণ্ট বক্সত লিখি কমেণ্ট কৰিব, পামহি আমাৰ বাৰীখনলৈ। দেখাম আমাৰ বাৰীখন কেনেকুৱা। চাই থাকক ভিডিঅ'টো। এই আমাৰ বাৰীখন চব হাবি হৈ আছে, বন গজি অৱস্থা নাই। আগতে আমাৰ পুৰণা গোহালিখন ইয়াত আছিলে, এতিয়া বহুত দিন হ'ল। ইয়াৰ পৰা উঠি আগলৈ বনালে দেউতাই, সেইটো কাৰণে দেউতা আজিকালি এফালে নহয়। এতিয়া ভণ্টি ভাগৰ লাগিছে বোলে, বহি আছে, অলপ ৰেষ্ট লৈ লৈছে। মায়ে যেনে তেনে বাৰীখন ৰখি থৈছে জলকীয়াখিনিৰ কাৰণে, চেং টেং লগাই মেলি। অৱস্থা নাই বাৰীখনৰ। যাতে এইফালে আমাৰ গোহালিখন য'ত বনাই আছে তাত বাৰী এতিয়া আৰম্ভ কৰিছে ধুনীয়াকৈ। এইটো চাগে এৰি দিব, সেইটো কাৰণে এইটো দেউতাই ঠিক কৰা নাই। চব হাবি হৈ আছে, জলকীয়া দেখিবলৈকে নাই, কিন্তু আছে যথেষ্টখিনি। ভিতৰলৈ গ'লে দেখাইছোঁ, ৰ'ব ওচৰৰ পৰা দেখাম। জলকীয়াখিনি দূৰৰ পৰাহে দেখা নাই, অলপ হাবি হৈ আছে, চাফা কৰা নাই। মাও গা ভাল নাই যে, সেইটো কাৰণে আমাৰ এই চাওক জলকীয়া আছে, যথেষ্টখিনিয়ে আছে ওচৰৰ পৰা দেখিলে। খালি অলপ হেৰেঙাকৈ আছে। চব জলকীয়া লগাটো লাগিছে, ধুনীয়া হৈছে জলকীয়াখিনি, ধেৰ লাগিছে। এইটো ক'লা জলকীয়া, পাতটো ক'লা, দেখিছেনে? জলকীয়া লাগিছে। গছটো দেখি পাবলৈকে নাই, কিন্তু জলকীয়া যথেষ্টখিনি লাগিছে। অলপ পাতলাকৈ আছে গছখিনি। চাই থাকিব ভিডিঅ'টো, ছিঙি লওঁ জল্দি। ক'লা জলকীয়া হয়, পাতখিনি খালি সেউজীয়া হৈছে। ইটো ক'লা জলকীয়াটো হেৰি হ'ল। এইটো চাওক জলকীয়া চিঙা হৈ গ'ল, হৈছে 2-3 কেজিমান জলকীয়া। এয়া আপোনালোকৰ ফালে আছেনে? আমাৰ ইয়াত এইটো আপোনাৰ জংঘলী অনাৰস বুলি কয়। আপোনালোকৰ ফালে কি কয় জনাবচোন। আৰু এইবিলাক বাৰীৰ কিনাৰে ৰুই দিয়া হৈছে, গৰু নোসোমাই তেতিয়া কাঁইটৰ কাৰণে। এইটো এটা গুটি ধেৰ লাগি আছে, এটা ছিঙিছোঁ। ছিঙিব পৰা নাই, টান হৈছেচোন। এয়া চাওক মাটি কঁঠাল। আজি বনাম ভাবিছোঁ মালপোৱা পিঠা। ভাবিলোঁ আপোনালোককো দেখাওঁ কেনেকৈনো বনাওঁ মালপোৱা পিঠা। বতৰো ডাৱৰীয়া, গৰম গৰম পিঠা চাহৰ লগত খাই মজা লাগিব দিয়কচোন। তাকে বনাওঁ, এতিয়া আৰম্ভ কৰোঁ পিঠা বনাবলৈ। বলক আপোনালোকক দেখাওঁ, চাই থাকিব কেনেকৈনো বনাওঁ মালপোৱা পিঠা। এয়া লৈছোঁ চাউলৰ পিঠাগুড়ি, 2 পাতি লৈছোঁ।
সৰু সৰু বাতিৰ জোখত। আৰু লৈছোঁ আপোনাৰ ময়দা এবাতি একেটা জোখতে লৈছোঁ, একেটা বাতিতে। তাকে ধুনীয়াকৈ মিক্স কৰিব লাগিব। ধুনীয়াকৈ মিক্স কৰি তাৰপিছত আপোনাৰ লাগিব গাখীৰ একাপ। গাখীৰ লৈছোঁ একাপ, ঢালি দিছোঁ। ঢালি ধুনীয়াকৈ মিক্স কৰি ল'ম। এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম। চাব যাতে বেছি জুলীয়া হৈ নাযায়। বেছি পনীয়া হৈ গ'লে, অলপ গাখীৰটো বেছি হৈ গ'লে বনাবলৈ অসুবিধা হ'ব। সেইটো বনাবলৈ অসুবিধা হ'ব, সেইটো কাৰণে চাই ল'ব। ভালকৈ মিক্স কৰি লৈছোঁ। চাব যাতে বেছি জুলীয়া হৈ নাযায়। এতিয়া লৈছোঁ সোৱাদ অনুসৰি নিমখ। লৈছোঁ বেকিং পাউডাৰ এচামুচ। বেকিং পাউডাৰ দি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। ধুনীয়াকৈ মিক্স কৰিছোঁ। এতিয়া 5 মিনিটৰ কাৰণে ঢাকোন লগাই থৈ দিছোঁ। এতিয়া হৈ গ'ল পিঠা বনাবলৈ। এতিয়া কেৰাহীখন পাতি লৈছোঁ। প্ৰয়োজন অনুসৰি তেল দি দিছোঁ। আৰু এতিয়া বনাম এটা এটাকৈ হেতাখন দি ধুনীয়াকৈ বনাই ল'ম। চাই থাকক কেনেকৈ বনাইছোঁ। চাওক, অলপ ৰঙচুৱা হোৱালৈকে ভাজি থাকিব লাগিব। চাব যাতে জ্বলি নাযায়, ভিতৰলৈকে ধুনীয়াকৈ সিজি যায়। অলপ ৰঙচুৱা হৈ যাব, চাই থাকক। এয়া চব ধুনীয়া হৈছে। ধুনীয়াকৈ লুটিয়াই দিছোঁ। এতিয়া উলিয়াম। এইটো হৈ গৈছে। চাব যাতে ভিতৰলৈকে ধুনীয়াকৈ সিজি যায়। গেছটো আপোনাৰ মিডিয়াম ফ্লেমত থ'ব। আৰু মই এটা এটাকৈ দিছোঁ, কাৰণ মোৰ কেৰাহীখন সৰু আৰু তেলটো মই অলপ কমকৈ দিছোঁ। সেইটো কাৰণে এটা এটাকৈ, যদি আপোনালোকে অলপ ডাঙৰ চাইজৰ ডাঙৰ হয়, তেতিয়া আপোনালোকে 2-3টা যেনেকৈ পাৰে তেনেকৈ দি দিব পাৰিব। মোৰ কেৰাহীখন সৰু আৰু তেলটো মই কমকৈ দিছোঁ কাৰণে এটা এটাকৈ দি আছোঁ। এনেকৈ বনালে বহুত টাইম লাগিব। ৰঙচুৱালৈকে সেইটো ভাজি লৈছোঁ ধুনীয়াকৈ। এতিয়া মই 3টামান দি দিছোঁ। 3টা দিওঁতে অলপ তেলটো কম পৰিছে, আৰু অলপ তেলটো দিব লাগিব। মই কাৰণে এটা এটাকৈ দিম বুলি তেলটো কমকৈ দিলোঁ। দি চাইছোঁ অলপ কেনেকুৱা হয়। 3টাকৈ দিলে কেৰাহীটো ঠিকেই আছে, খালি তেলটো অলপ কম আছে। অলপ ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। এয়া চাওক ইমান ধুনীয়া হৈছে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে, তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।